নমস্কাৰ পোনপ্ৰথমে তেজপুৰ জীয়ৰী ৰিমজিম কটকী ইউটিউব চেনেলটিলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰা বিশেষ কাৰণটি আপোনালোকক মই জনাই লওঁ। আমাৰ গাঁৱত কটকী চুবুৰী আৰু বাঘৰ চুবুৰীৰ যুৱক সংঘৰ সৌজন্যত এখনি ভাওনা নাট অনুষ্ঠিত কৰা হৈছে। ভাওনাখনৰ নাম হৈছে ধৰ্মপালৰ বিষ্ণুযজ্ঞ যৱন দৈত্য বধ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই ভাওনাখনত এটি অভিনয় কৰিবলৈ ময়ো সুযোগ পাইছোঁ। গতিকে আপোনালোকে আজি মোক এটা নতুন ৰূপত দেখিব। নাটখনত উল্লেখ থকা মতে ধৰ্মপালৰ বোৱাৰী কনকাপ্ৰভা আৰু মই কনকাপ্ৰভাৰ অভিনয় কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকক মই দেখাই থাকিম কিমানখিনি পাৰোঁ। আৰু গোটেই ভাওনাখন অৱশ্যে আপোনালোকক মই হয়তো দেখাব নোৱাৰিম, কাৰণ মই নিজেই ব্যস্ত হৈ থাকিম। অলপ যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাম। 2 ৰাতিৰ কাৰ্যসূচী, আজি প্ৰথম নিশা আৰু 2 ৰাতি মই একেটি ভ্লগতে আপোনালোকক দেখাম। গতিকে আপোনালোকে চাব আৰু স্মৃতি হিচাপে মোৰো থাকি যাব। সেইবাবে মই আৰম্ভ কৰিছোঁ আৰু আজি অলপ পিছতেই মেকআপ কৰিবলৈ যাব লাগিব। যদি পাৰোঁ সেইখিনিও অলপ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। গতিকে ঠিক আছে, তেনে আপোনালোকে চাই থাকক।
দেখি কনকাবতী মহাদুঃখে কলনা করেছিল ধর্ম পালে ভিতর হাতে ধরি মুন্ড কাটে ভাবি ভেল যে কোনো কাই আসার মারি দিয়ে বলো এখনে
কনকমত ভৰা সচেতন হৈ পৰীক্ষাৰ দিওঁ পিতাধিপতি মহোদয় শ্ৰীমানীয় সংসাৰ ৰাজ্য আদি হিকৰি সূত্ৰখনে কনকমৰ ভানিজ্য স্থানে চলব এই কহি করে কাপড় ভা মনে এই বলে বিশুদ্ধ আর করে কাপড় ভাই সূত্রখান পুরো অস্ত্র নিক্ষেপ কর চিত্রখান অস্ত্র দিয়ে অন্য এতিয়া ভাওনা সমাপ্ত হ'ল আৰু আমি এতিয়া খাবলৈ আহিছোঁ ভাত আজি বোলো লাষ্ট শেষ যিহেতু আজি ভাতকেইটা খাই যাওঁ যোৱাকালি খোৱা নহ'ল বাৰু ভাতকেইটা আজি খাই যাওঁ মাছ একদম পূৰা বহি গৈছে আৰু আজিলৈ ইমানতে সামৰণি কৰিলোঁ আৰু ব্লগটো বাই বাই सेकंड बहुत हो जाएगा